আপুনি বৰ্তমান কি কৰি আছে? মই বৰ্তমান এই প্ৰতি বছৰৰ দৰে তাৰমানে মই যোৱা বছৰো বা তাৰ আগৰ বছৰো আমাৰ যিটো আলফুল এলবাম ওলায় বছৰ ওলায়, এইবাৰ সেই আলফুল এলবামটো কামতে লাগি আছোঁ। যুক্তি প্ৰায় হৈছেগৈ আৰু অলপ অলপ কাম লাগি আছে। মই মিক্সিঙৰ কামত লাগি আছোঁ। এনেই কেতিয়াকৈ ৰাইজৰ মাজত পোৱা যাব? চাওঁচোন কেতিয়ালৈ দিব পাৰোঁ, তথাপি সোনকালে দিয়াৰ চিন্তা কৰি আছোঁ। এইদিনৰ ভিতৰতে গানটো দিব লাগিব, যিহেতু বিহু পাইছেহি ওচৰচেগে। আৰু অলপ অলপ কাম বাকী আছে আৰু সেইখিনি কৰি পেলাই দিম বুলি ভাবিছোঁ। ৰাইজে যাতে গীতটি আদৰি লৈ তাকে কামনা কৰিছোঁ। ভিডিঅ' অডিঅ' একেলগতে দিয়া হ'বনে? প্ৰথমতে অডিঅ'টোহে দিম, ভিডিঅ' অলপ পাছতহে কৰিম। চিন্তা কৰি ভিডিঅ' কৰিব লাগিব। ঠিকে ঠিকে, অকণমান গানটো বজাই শুনাই দিয়ক। मुरझालो